নমস্কাৰ সকলোকে সৃষ্টি নাৰ্চাৰীলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক ডাবল ইমপ্ৰেশ্যন বিক্ৰীৰ কাৰণে কেইটামান পুলি লৈ আহিছোঁ, সেয়া দেখুৱাম। আৰু আপোনালোকে যদি জানিব বিচাৰে ডাবল ইমপ্ৰেশ্যনক আমি অহা বছৰলৈ কেনেকৈ ৰাখিব পাৰোঁ বা ইয়াৰ মাটি কেনেকৈ ৰেডি কৰিব লাগে আৰু এনেধৰণেৰে বহুত বেছি ফুলাবলৈ হ'লে কি কৰিব লাগে কমেণ্ট কৰিব, মই আপোনালোকক তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিম। আৰু এতিয়া পুলিখিনি চাওঁ আহকচোন, কি কালাৰৰ লৈ আহিছোঁ। এইটো ডিপ ৰাণী কালাৰ, পুলিটো খুব ধুনীয়া আৰু ইয়াতকৈও হেল্ডি আৰু গ্ৰুচি ব্ৰাঞ্চ থকা পুলি আছে। এতিয়া মই এইটো আপোনালোকক কালাৰটোৰ কাৰণে দেখুৱাইছোঁ। এইটো পিচ কালাৰ, খুব ধুনীয়া কালাৰ আৰু ব্ৰাঞ্চ কিমান আছে চব, খুব হেল্ডি পুলিখিনি। এইটো অৰেঞ্জ কালাৰৰ, আৰু অৰেঞ্জ কালাৰৰ কি হয়, ফুলটো বহুত ডাঙৰ হয়, মানে এটা ৰ'জ যিটো আমাৰ মিনি ৰ'জটোৰ সমান হয়, খুব ধুনীয়া ডাঙৰ হয়। এইটো হৈছে একদম বেবী কালাৰ, বেবী পিংক কালাৰ যিটো কয়, সেইটো বেবী পিংক কালাৰ হৈছে। আৰু ইয়াতকৈ এটা ডাৰ্ক পিংক কালাৰো আছে, এতিয়া ফুলা নাই সেইকাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই। এইটো এটা কালাৰ ৰাণী কালাৰে হয়, ডিপ ৰাণী কালাৰটোৰ লগত নিমিলে, এইটো অকণ লাইট ৰাণী কালাৰ আৰু ইয়াৰ মাজত অকণমান বগা হয়, দেখিবলৈ খুব ধুনীয়া হয়। এইটো অকণমান নতুন কালাৰ আহিছে এইবাৰ, আগতে এইটো কালাৰ নাছিলে। এইটো পিংকটো অকণমান ডাৰ্ক কালাৰ, এইটো এটা পিংক কালাৰ আৰু ইয়াৰ গছজোপা ইমান ধুনীয়া হেল্ডি, চাওকচোন, খুব ধুনীয়া ব্ৰাঞ্চ থকা পুলি আপোনালোকে পাব। যদি আপোনালোকক কাৰোবাক লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, নহ'লে হোৱাটছএপত মই স্ক্ৰীণত নাম্বাৰটো দি দিম, আপোনালোকে মোক হোৱাটছএপ কৰিব পাৰিব। গতিকে আজিলৈ আহোঁ, পুনৰ ফুলৰ বিক্ৰীৰ ভিডিঅ' লৈ আহিম। যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ।